আমি আমাৰ বিপিএল দলৰ লাষ্ট নিষ্পচলৰ যাত্ৰা এইটো হ'ল ভেৰগাঁৱত আছিল। ভেৰগাঁৱত আমি ইতিমধ্যে শেষ কৰিলোঁ। ইয়াৰ পিছত আমি ইয়াতে আমাৰ তামোলপুৰ জিলাৰ ইয়াতে আমাৰ ষ্টেডিয়াম আৰু সেইফালে চুক্লাই যিটো প্ৰজেক্টৰ ওপৰত মানে চুক্লাই প্ৰজেক্টত আমাৰ যিটো চিলড্ৰেন পাৰ্ক ইয়াৰ ওপৰত টয় ট্ৰেইন বা বহুত আমাৰ আঁচনিবোৰ আছে ইয়াত। সেইবিলাক আমি একেলগে বিশ্বজিৎ টিমাৰী, গণেশ কছাৰী আৰু মৎস্য বসুমতাৰী ডাঙৰীয়া আৰু সকলোৱে লগ লাগি আমি উদ্বোধন কৰিলোঁ, ফাউণ্ডেশ্যন কৰিলোঁ। আৰু ইয়াৰ পিছত আমাৰ নাগেৰজুলিত গভৰ্ণমেণ্ট কলেজ ফাউণ্ডেশ্যন আছে, সেইটো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহি আছে। ইয়াৰ পিছত আৰু পৰেশ্বৰ ফ্লাইঅভাৰ আছে, ইয়াতো জয়ন্ত মল্ল বৰুৱা আছাম কেবিনেট মন্ত্ৰী সি আহি আছে। আমি একেলগে মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি গোটেই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীক একে সন্মান দি পেলাই যিখিনি আঁচনি লৈ আছে বা প্ৰজেক্টবোৰ লৈ আছে সকলো ডিষ্ট্ৰিক্টত, এইটো বিৰাট মানে ডাঙৰ কাম বুলি আমি ক'ব পাৰোঁ। আৰু নেক্সটত অসমত যিটো নিৰ্বাচন হ'বলৈ গৈ আছে বিহুৰ আগত ইয়াত কেন্দ্ৰীয় হিচাপে 100% চৰকাৰ গঠন কৰিব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নতুনকৈ আৰু চিফ মিনিষ্টাৰ হ'ব, সেইটো 100%। এইটো বিফেপ বুলি নহয়, আপোনালোকে এইবিলাকটোৱেই ভুল। আমি NDA হিচাপে 126টাত খেলিম। BTCত 15টা সমষ্টি আছে, NDA হিচাপে আমি খেলিব। NDA হিচাপে 15টা সমষ্টিটো পঠাই দিয়াটো আমাৰ দায়িত্ব। কংগ্ৰেছৰ কি হয়, UPPLৰ কি হয়, AJP বা BJP বা কোনোবা UPPLৰ কি হয় বা আসাম গণ পৰিষদত কি হয় নহয়, কংগ্ৰেছে কিমান পায় নাপায় ইহঁতেহে ক'ব, মই কেনেকৈ ক'ব জানিব। কিমান আসন পাব কংগ্ৰেছ নিজে ক'ব। NDAটো টোটেল অসমৰ 100। এইটো বুদ্ধি কৰা নাই, আপোনাক চিনা কৰা আছে।